Hello everyone, মই অনামিকা পুনৰবাৰ নতুন এটা ভিডিওৰ হৈতে মোৰ চেনেল বি ক্ৰিয়েটিভলৈ আপোনালোক সকলোকে ওয়েলকাম জনাইছো। আজিৰ ভিডিওত মই আপোনালোকৰ লগত শেয়াৰ কৰিম কাগজৰ পৰা বনাব পৰা খুব ধুনিয়া এটা ফুলদানি একেবাৰে সহজেই মই ঘৰতে বনাইছো। আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাই থাকিব আৰু আপোনালোকেও বনাব পাৰিব ঘৰতে। আৰু যদি ভাল লাগে ভিডিওটোত লাইক এটা কৰি দিব। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেললৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিওৰ নোটিফিকেশন আপোনালোকে পাই থাকে। বলকচোন তেনেহলে আজিৰ ভিডিওটো স্টাৰ্ট কৰি দিও। ফুলদানিটো বনাবৰ বাবে মই লৈছো কালাৰ পেপাৰ, পিংক কালাৰৰ পেপাৰ লৈছো মই। আপোনালোকে যিকোনো কালাৰৰ পেপাৰ ল'ব পাৰে। দুটা সাইজত লাগিব পেপাৰ কেইখন, এটা সৰু সাইজ আৰু এটা ডাঙৰ সাইজ। সাইজ কেইটা মই স্ক্ৰিনত দি দিছো, আপোনালোকে চাই ল'ব, সেই হিচাপত ললেই হ'ল। এতিয়া সৰু সাইজৰ পেপাৰখন দুয়োটা সাইড জয়েন কৰি এইদৰে মই আঠা লগাই দিছো। এইদৰে ঘুৰণিয়াকে বনাই ললো ফুলখিনি ৰাখিবৰ বাবে। এতিয়া লৈছো ডাঙৰ সাইজৰ পেপাৰখন, এপাত স্কেল লৈছো আৰু পেপাৰ কাটাৰ এডাল লৈছো। স্কেল পাতেৰে পেপাৰখনৰ দুটা সাইডত দুডাল লাইন টানি লৈছো। পেপাৰখনৰ মাজৰ অংশখিনি এইদৰে কাটাৰ ডালেৰে স্কেল পাতৰ সহায়ত এডাল এডালকৈ কাটি যাব লাগিব। সাইডৰ লাইন কেইটা ক্ৰস নকৰিব, সাইডৰ লাইন কেইডাল ক্ৰস কৰিলে বেয়া হৈ যাব। মাজৰ অংশখিনি কাটিব খালি। আপোনালোকৰ ওচৰত যদি এনেকুৱা কাটাৰ নাথাকে তেতিয়া আপোনালোকে ব্লেডৰ সহায়তো কাটিব পাৰে, নহলে প্ৰথমে আপোনালোকে পেন্সিলেৰে লাইন কেইডাল টানি ল'ব, তাৰ পিছত কেচিৰে আপোনালোকে কাটিব পাৰে। Bring the funk back. এনেদৰে গুটেই পেপাৰখনৰ মাজৰ ভাগখিনি কাটি ললো। এতিয়া লৈছো বগা কালাৰৰ এডাল লেস আৰু পেপাৰখনৰ দুফালে দুটা সাইডত লেস দুডাল লগাই লম। এটা সাইডত লগোৱা হৈ গৈছে আৰু আনটো সাইডত এনেদৰে পেপাৰখন অকনমান তললে কৰি আঠা লগাই ল'ব লাগিব। এটা সাইড কভাৰ কৰিবৰ কাৰণে একে কালাৰৰ পেপাৰ এখন লৈ গ্লু অলপ লগাইছো আৰু ইয়াৰ ওপৰত পেপাৰখন লগাই দিম। এক্সট্ৰা যোনখিনি পেপাৰ বাহি আছে কেচি এখন লৈ মই সেইখিনি কাটি দিছো সাইড বিলাক।
ৰেডি হৈ গৈছে কাগজৰ ফুলদানিটো এইটো ফুলদানিটোৰ ফাইনেল লুক এইটো আপোনালোকে ডিফাৰেন্ট ৱেত ডেকোৰেট কৰিব পাৰে এনেদৰে দিনত ফুলেৰে ডেকোৰেট কৰি ৰাখিব পাৰে আৰু ৰাতি হলে এনেকুৱা কিছুমান আৰ্টিফিশিয়াল লাইট ইয়াৰ ভিতৰত ভৰাই ডেকোৰেট কৰি ৰাখিব পাৰে বহুত বেছি ধুনীয়া লাগিব আৰু আপোনালোকে ওপৰত হেং কৰি ৰাখিব পাৰে এইটো It's like a family tree, part of you and part of me. Friends, I hope আপোনালোকৰ আজিৰ এই ভিডিওটো চাই ভাল লাগিলে যদি ভাল লাগিলে মোৰ ভিডিওটোত লাইক এটা কৰি দিব আৰু মোক কমেন্ট কৰি জনাব যে আপোনালোকৰ কেনেকুৱা লাগিলে এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থৈ যাব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিওৰ নটিফিকেশন আপোনালোকে পাই থাকে পুনৰ লগ পাম এটা নতুন ভিডিওৰ সৈতে আজিলৈ আহো বাই বাই